বিশ্বৰ এই দেশৰ মহিলাসকলে বিয়াৰ এমাহ আগৰে পৰা কান্দে প্ৰতিদিনে এঘণ্টা সময় কান্দিব লাগে তেওঁলোকে আজব নিয়ম মানি চলিব লাগে এই দেশৰ মহিলাসকলে আপুনি কেতিয়াবা শুনিছিল নেকি এনে অদ্ভুত নিয়মৰ কথা যদি শুনা নাই তেন্তে সম্পূৰ্ণ প্ৰতিবেদন চাওক আৰু ভিডিঅটো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে বিবাহ হৈছে এজন পুৰুষ আৰু এগৰাকী মহিলাৰ চাৰিখন হাত একত্ৰিত কৰাৰ সামাজিক ৰীতি এজন পুৰুষ আৰু এগৰাকী মহিলাই বিবাহৰ জৰিয়তে আইনীভাৱে একেলগে থাকিব পাৰে এই বিবাহ সম্পৰ্কে আমাৰ দেশত বহুতো ৰীতি-নীতি আছে আমাৰ দেশত কইনাক দেখাৰ পৰা বিবাহৰ প্ৰস্তুতি আৰম্ভ হয় তাৰ পিছত আঙুঠিটো হলনি কৰা হয় হালধীয়া মেহেন্দি বিবাহ ফুলৰ তুৰা আৰু আন বহুতো ব্যৱস্থা অৱশ্যে পৃথিৱীৰ বহুতো দেশত বিবাহৰ ব্যৱস্থা বিভিন্ন ৰীতি-নীতি অনুসৰি আৰম্ভ হয় উদাহৰণ স্বৰূপে চীনাসকলৰ বিষয়ে কথা নকব তেওঁলোকে এমাহ আগতে বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে কইনাই এমাহ আগতে কান্দিবলৈ আৰম্ভ কৰে তেওঁ প্ৰতিদিনে এঘণ্টা কান্দিব লাগে আমাৰ দেশত কইনাই বিয়াৰ দিনা কান্দে কিন্তু চীনা মহিলাসকলে এমাহ আগতে কান্দিবলৈ আৰম্ভ কৰে চীনত বিবাহৰ আগতে এক কান্দোন উৎসৱ উদযাপন কৰা হয় এই উৎসৱটো বিয়াৰ এমাহ আগতে আৰম্ভ হয় আত্মীয়সকলেও কইনাগৰাকীৰ সৈতে চকু পানীৰে যোগ দিয়ে কুইজা জনজাতিৰ ছোৱালীসকলে এই ৰীতি পালন কৰে বিয়াৰ মাত্ৰ 30 দিন আগতে তেওঁলোকে প্ৰতিদিনে এঘণ্টা কান্দিব লাগিব কেৱল সেয়াই নহয় বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে লগে কান্দি থকা গোটটোৰ সদস্যৰ সংখ্যা বাঢ়ি গৈ থাকে তেওঁলোকে বিয়াৰ 30 দিন আগতে কান্দিবলৈ আৰম্ভ কৰে আৰু বিবাহৰ বাবে প্ৰস্তুত হয় কইনাই 10 দিন কান্দি থকাৰ পিছত তাইৰ মাকে তাইৰ সৈতে যোগ দিয়ে 10 দিনৰ পিছত কইনাৰ আইতাই তেওঁলোকৰ সৈতে কন্দাত যোগ দিয়ে এনেদৰে পৰিয়ালৰ সকলো মহিলা সদস্যই যোগদান কৰে কান্দিবলৈ তেওঁলোকে দিনত এঘণ্টা কান্দে এয়া তেওঁলোকৰ বাবে বেদনাৰ কান্দোন নহয় কিন্তু গভীৰ প্ৰেম আৰু সুখৰ কান্দোন নিউজ ৰিপৰ্ট এনি ফাৰ্ষ্ট আপুনি চাই আছে এনি ফাৰ্ষ্ট সত্যৰ সন্ধানত অবিৰত যাত্ৰা